মই এতিয়া কাজল এটা চকুল লগাইছো और ভিডিও হলিও কিছুমানে তো বেয়াই পায় কি মাছ পাইছে মই মাছ পাইছে পুঠি মাছ ভাবিছিলো এ ভগৱান মোৰ এবাৰ কি হ'ব এনেকুৱা বলে ভাবিছিলো হাই হেল্ল' ওয়েলকাম বেক টু মাই ইউটিউব চ্যানেল মনুগুरु पुलिस फटो नोंथांमोनखौ दिनै गोदान मोनसे भिडिअ बरायना थाबाय आरो तो दिनै आं दिनै एसामिसजों एसे रायलायगोन आरो मा एसामिस कभार भिडिअ लाना फैदों जों बेवहायनो आरो तो आजिरैनो इति भिडिअ'ले আপোনালোকক স্বাগতম জনাইছো আৰু তো এতিয়া আমি কভাৰ ভিডিঅ'ৰ কাৰণে এটা এসামিস কভাৰ ভিডিঅ' আৰু তাতে শুটিং কৰিব আহিছো এইটো আমি এতিয়া কিবা গাঠিয়াপাৰা যাব ৰাস্তা নেকি এইটো পুৰা হালবাৰী পুৰা বিউটিফুল এৰিয়াত আছে আৰু তো এতিয়া আমাৰ লগত কোনে আছে মই দেখাই দি আছো পুৰা ভাইৰেল গাৰ্ল পুৰা এ ক'ত গেল দেই সালা আপোনালোকে তো পুৰা চিনি পায় ভাইৰেল গাৰ্ল একজন আইয়া নমস্কাৰ মই এতিয়া কাজল এটা চকুল লগাইছো এটা চকুল লগাব পৰা নাই দেই অলপ আছে কথা পাতি চিনি পালেই নহয় এটা ভাইৰেল গাৰ্ল কোনে আছে তো বঢ়িয়া লোকেশ্যন আৰু এটা তাতে ফুৰিব আহিছোঁ তাৰপিছত আমাৰ কভাৰ ভিডিঅ'ৰ মেইন এক্টৰটো হ'ব আৰু দেখাই দি আছোঁ মই আইয়া হেল্ল' গুড ইভিনিং খুলুমবাই কৰিলো চবকে তাৰপিছত আশা কৰোঁ চব ভালে আছে কভাৰ ভিডিঅ'ৰ কাৰণে আহিলো আৰু আজি ধুনীয়াকৈ এইটো কি কয় কাঠিয়াপাৰা যোৱা ৰাস্তা ধুনু ভাঙা ইয়াতে আছো চাই থাকক আৰু চাফা কাৰেপ কৰিব নাপাহৰিবি কিন্তু তেতিয়াহে ভাল ভিডিঅ'বিলাক পাবি ধুনীয়াকৈ তাৰপিছত কোনটো চেনেলত আহিব এইটো মোৰ কভাৰ ভিডিঅ' মোৰ চেনেলতে আহিব অক্ষয় বড়ো চালেই হ'ল চবকে চবে ছাবস্ক্ৰাইব কৰি ল'বি আৰু তাৰপিছত বেল আইকন তাকো টিংছ কৰি বুজাই দিব থেংক ইউ তাৰপিছত আহি যাব আৰু তাৰপিছত 2 দিনমান কিবা ৱাইট কৰি থাকো তাৰপিছত আহিব আৰু তো বিহাইণ্ড দ্য চিনবিলাক মই অলপকৈ দেখাই যাম আৰু শ্বুটিঙত কেনেকৈ কৰে অলপমান দেখুৱাই দিম আৰু মই তো পুৰা আমি আইয়া ময়ূৰ পিলি লৈ আহিছোঁ পুৰা মজা কৰি তো চাই থাকক না কি কোৱা হ'ব না Action. আখৰাকুটি যোৱা ৰাস্তাত শ্বুটিং কৰি আছো মজাকে পুৰা চাব পাৰে পুৰা কি হালবাৰী মজা কৰি পুৰা হালবাৰীত আছো পুৰা তেৰেৰেং কৰি পুৰা মজা কৰি এবাৰে চা ড্ৰেছ চেঞ্জ নেক্সট লোকেশ্যনত যাম আমি এতিয়া কিমান কষ্ট হয় কভাৰ ভিডিঅ' হ'লেও পুৰা ছাপৰ্ট কৰিবি আইয়া পুৰা বৰ্তমান আমি আছো ইয়াত ধনু ভাঙা হাইৱে ওচৰত পুৰা মজা কৰি আমি এতিয়া কিবা শ্বুটিং কৰিব ইয়াতে আছো ধনু ভাঙাত আৰু ভাইৰেল গাৰ্ল বৰ্তমান খালি আছে আমাৰ ভিডিঅ' এটা নতুন কভাৰ ভিডিঅ' আহি আছে আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই ভাল কৰিবৰ কাৰণে বহুত চেষ্টা কৰি আছো কিন্তু ভাল হৈছে কিন্তু এতিয়াই মই এনে ভিডিঅ' কৰোঁতে ভাল দেখিছোঁ আপোনালোকে কেনেকুৱা বা অনুভৱ হয় তো জনাই দিব কিছুমানে তো বেয়াই পায় কিছুমানে ভাল পালেও কমেণ্ট দিব বেয়া পালেও কমেণ্ট দিব দেই আশা কৰিছোঁ আপোনালোকে আমাক যদি আগুৱাই লৈ যায় তেতিয়াহে আমি আগুৱাই যাব পাৰিম আমি ট্ৰাইবেলবিলাকে যদি আমাক আগুৱাই নিনিয়ে আমি তেতিয়াহ'লে কেনেকৈ আগবাঢ়ি যাম এতিয়া আমি ছাপোৰ্ট কৰিব লাগিব আমাৰ কামৰূপ হ'ল গোৱালপাৰা হওক কামৰূপ ডিষ্ট্ৰিক্ট হওক গোৱালপাৰা ডিষ্ট্ৰিক্ট হওক চবেও আমাৰ ছাপোৰ্ট কৰি যাব লাগিব যেনেকুৱা আপাৰ আছামৰ ছাপোৰ্ট কৰে নগাঁও এইফালে কি বুলি কয় লখিমপুৰ শিৱসাগৰ গোটেইবিলাকে যে ছাপোৰ্ট কৰে আমাৰো গোটেইখিনি আমাৰ ট্ৰাইবেলবিলাকে আমাৰ এইফালে গোৱালপাৰা ডিষ্ট্ৰিক্ট কামৰূপ ডিষ্ট্ৰিক্ট এইখিনি গোটেই লগ লাগি পেলাই সকলোৱে আমাক সহযোগ কৰিব লাগে উঠিব লাগে দেই নমস্কাৰ চুমাৰি দে On the spot, আমার রিহার্সাল চলি আছে পুরা মেয়েরা সাথে পুরা on the spot পুরা রিহার্সাল করে পুরা শুটিং করে
पूरा এনেকুৱা আছে पूरा लास्ट महागरे पूरा কৰিব লাগে কভাৰ ভিডিও আই আচ্ছা पूरा ফাইনাল কাট কৰিব লাগিছে দে জলদি কর দে बेहायबो जों शुटिं लकेशनाव पुरा बेहायबो शुटिं खालामना फैदों गालाय बेहायबो शुटिं जोंना नै इयाथ' शुटिं करिलु पुरा मजा करि इयाथ' शुटिं करिलु डेन्जार आइबे तो पुरा मजा इया रखि আছে এতিয়া ড্রেস সেন্স পুরা আমার ভাইরাল গার্ল চলো জলদি এতিয়া আমি নেক্সট লোকেশনত পুরা ইয়াত লম আৰু পুৰা বিউটিফুলকে পুৰা ইয়াৰ পৰা এতিয়া চাৰাপাৰা নেবুব চাৰাপাৰা বুলি কয় সেইটো আপোনালোকে এইটো মজা ভিউ এতে অলপমান ল'ব লাগিব এবাৰ নেক্সট এবাৰ পুৰা নেক্সট অ্যাকশন টিং সমাপ্ত हो गया লাভ ইউ লাষ্ট খতম আজিৰ কাৰণে আকৌ এটা নতুন এটা কভাৰ ভিডিঅ'ৰ কাৰণে ৰখি থাকিব মোৰ অফিচিয়েল ভিডিঅ' আহি আছে ধুনীয়াকৈ আহিব এতিয়া আপোনালোকে সাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিলে আৰু কমেণ্টটো কৰিব নাপাহৰিব কিন্তু কমেণ্ট কৰিলেহে আমাৰ মানে উৎসাহ এটা মানে কিবা এটা মানে ভাল লাগে আৰু মানে তেতিয়াহে কি ক'ম আৰু মানে বহুত হেপী আপোনালোকৰ কমেণ্ট পাবলৈ বহুত আশা লাইক এণ্ড শ্বেয়াৰ কাৰণে এণ্ড লাভ ইউ বেয়া পালে সাবস্ক্রাইব কৰিবি ভাল পালে সাবস্ক্রাইব কৰিবি খালি সাবস্ক্রাইব কৰিলে হ'ল তাৰ পিছত আমাৰ ভাইৰেল গালটা কি কব কিবা কয় হেল্ল' কি মাছ পাইছে মই মাছ পাইছে পুঠি মাছ গৰৈ মাছ কাৱৈ মাছ পাইছে আৰু হেৰি শ্বুটিং শেষ হ'ল আমাৰ এতিয়া শ্বুটিং শেষ হ'ল ভাগৰো লাগিছে কিবা কিবি খালোঁ বাৰু ভোক লগা নাই ভাগৰ লাগিছে অকণমান দুৰ্বল হৈ আছোঁ এইকেইদিন সদায় প্ৰগ্ৰেম কৰি আছোঁ না তাৰ মাজতো মাজে মাজে শ্বুটিং কৰি আছোঁ আপোনালোকেতো জানেই NB এণ্টাৰটেইনমেণ্ট কাম কৰোঁ NB এণ্টাৰটেইনমেণ্টৰ ঘৰ যোৱাই কাম কৰি আছোঁ এতিয়া লংকেৰ জীয়েক হৈ আছোঁ সেয়েহে আপোনালোকে বহুতে চাই বহুতে নাচায় আপোনালোকে যোনে চোৱা নাই সেইবিলাকে দেখাবলৈ লাইক কমেণ্ট কৰিব আৰু সেয়েহে আৰু কিমান কথা ক'ম আপোনালোকে মৰম দিলেহে আমিও আগুৱাই যাব চেষ্টা কৰিব পাৰিম আমি আৰু ভাল হ'লেও বেয়া হ'লেও এটা লাইক দিব আৰু কমেণ্টটো একদম পাৰ্চনেলি দিবই কমেণ্টটো বেয়া হ'লে বেয়াই ভাল হ'লে ভালেই ডাইৰেক্ট এনেকুৱাকৈ দিব আমাৰ কিন্তু পাছত যদি আমাৰ অভিনয় বেয়া হয় তেতিয়া আৰু আমি চেষ্টা কৰি যাম মোৰ অভিনয়টোচোন এনেকুৱা বোলে হৈছে এনেকুৱা ভাল হোৱা নাই সেইকাৰণে আৰু বেলেগে কৰিব চেষ্টা কৰিম ন হয়নে নহয় ভাল বেয়াটো থাকিবই না কি কোৱা হয় নাম ঠগালো নাই ঠগোৱা চেষ্টাই কৰি আছোঁ সৰুৰ পৰাই ডাঙৰ হৈ যায় না তো চেষ্টা কৰি আছোঁ আমি ট্ৰাই কৰি আছোঁ না কি কোৱা আজি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই যেনিবা মই ল'ৰাই চবেই চিনি পাই জিতেন বৰা বুলি শ্বেয়াৰ কৰিলে ইউটিউবত পাই যাব জিতেন বৰা ইউটিউব চেনেল যেনিবা মোৰ কিতাপত চেঞ্জ হৈ গৈছে আৰু বেলেগ আৰু মোৰ চেনেলটোত আৰু বেলেগ আছে আপোনালোকে চাব আৰু তাকে আশা কৰোঁ আমিতো আশাবাদীয়ে না আমি আশা কৰিয়ে ভিডিঅ'বিলাক কৰোঁ কোনে লাইক কৰে কোনে কমেণ্ট কৰে সেইবিলাকে চাই থাকোঁ আপোনালোকে সহায় কৰিলে আমিও বেছি ভাল লাগিব আমাক ছাপোৰ্ট কৰে কামৰূপ হওক গোৱালপাৰা হওক আমাৰ এইখিনি ডিষ্ট্ৰিক্টত ছাপোৰ্ট কৰে এনেকুৱা বুলি ভাবিম মৰম কৰে বুলি ভাবিম সকলোকে হয়নে নহয় তাৰপিছত এটা কথা সুধিম মই তাৰপিছত যেতিয়া আমজমাত যে কিবা ডান্স কৰিছিলে না তাৰপিছত ভাইৰেল হোৱাটো কেনেকে গম পালি তাৰপিছত কেনেকে লাগিছিল কেনেকে আচলতে মই তাতে ভাইৰেল হ'ম বুলি পেলাই যোৱা নাছিলোঁ আচলতে মই অকল মিটিংখন মই চাবহে গৈছিলোঁ এজন দাদাৰ লগত তেতিয়াই তাৰে কমিটিৰ মানুহে এংকাৰ কৰে সেইজন দাদাই ক'ল ভাইটি তুমি এটা ফটো কৰিব লাগিব পাৰিবানে বুলি কৈছে দাদা মইতো সাজপাৰ আনাই নাই
আৰু মেকআপ এইবিলাক অনাই নাই মই কেনেকৈ নাচিম মই মেনেজমেণ্ট কৰি দিম নহয় তুমি চিন্তা কৰিব নালাগে লৈছে তাৰপিছত সেনেকুৱাই এজনী মাইনাক লগ পালোঁ আৰু এজনী মাহী বুলি কৈছোঁ নাম চাম চিনি নাপাওঁ এনে সম্বন্ধত মাহী আৰু মাইনা বুলি কৈ আছোঁ তাৰপিছত কৈছে দাদা মই হেল্প কৰি দিম একো চিন্তা কৰিব নালাগে মই হেল্প কৰি দিম খালি নাচিব লাগে তেতিয়াহ'লে হ'ব তাৰপিছত এনেকুৱাকৈ নাচিলোঁ তাৰপিছত নাচি থাকোঁতে যেনিবা মই ৰাভা মেখেলা পিন্ধিব নাজানোৱে আচলতে মই আচলতে বড়ো মইতো ৰাভা ভাষা নাজানোৱে সেনেকুৱা এটা গান নাচিছিলোঁ নাচোঁতে সকলো তাৰমানে মই তলত হাফ পেণ্ট এখন পিন্ধিছিলোঁ সেইখন ওলাই যোৱাৰ কাৰণে মানুহবিলাক গোটেই চিঞৰিছে যেনিবা মঞ্চৰ পৰা কিমান চাই থাকিব অৰিজিনেল মানুহতো দেখা পাব লাগিব সেইকাৰণে মই গৈছোঁ সেইকাৰণে গৈ পেলাই তাতে মই নাচিলোঁ বাহিৰত দৰ্শকৰ মাজৰ পাছত নাচাৰ পাছত কেনেকুৱা হ'ল ছবিও কৈছে ছবিও ষ্টেটাছ মাৰিছে ক'ত গেছে চালা সেইটোকে মাৰি আছে পাছত 9টা বজাত পালোঁ ছ'চিয়েল মিডিয়াত পাই গ'লোঁ মই প্ৰথমতে ভাবিছিলোঁ ভগৱান মোৰ এইবাৰ কি হ'ব এনেকুৱা বোলে ভাবিছিলোঁ সেইকাৰণে মোৰো ভাল লাগি গ'ল ভাল লগাৰ কাৰণে কৰিছে ভাইৰেল আৰু এটা কথা কম মই তাৰপিছত বহাগত যদি প্ৰগ্ৰাম কৰিব লাগে তাৰপিছত আপোনালোকে কণ্টেক্ট কৰিবা আৰু এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে আৰু পুৰা বঢ়িয়া কৰি কণ্টেক্ট কৰিবি যদি আপোনালোকে আমাক NB এণ্টাৰটেইনমেণ্টত যদি আমাৰ এছামিজ কমেডি কৌতুক ভিডিঅ' যদি চাব বিচাৰে কৌতুক অভিনয় যদি চাব বিচাৰে বহাগত আৰু ডান্স কৌতুকৰ মাজতে আমাৰ ডান্স আছে আপোনালোকে যদি চাব বিচাৰে কণ্টেক্ট কৰিব মই নাম্বাৰটো ইয়াতে দি দিছোঁ মোৰ নাম্বাৰটোৱে দি দিছোঁ এতিয়ালৈকে মোৰ 10খনমান এগ্ৰিমেণ্ট হৈয়ে গ'ল কোনোবাই চিনি নাপায় না সেইকাৰণে আৰু এতিয়া নাম্বাৰটো দি আছোঁ মই 8133990774 এইটো নাম্বাৰত ফোন কৰিলে মোক পাই যাব আপোনালোকে যদি আমাক চাবৰ কাৰণে বিচাৰে তেতিয়াহ'লে NB এণ্টাৰটেইনমেণ্টৰ পৰা আমি কৌতুক অভিনয় কৰিবলৈ আমি সাজু হৈ আছোঁ বহাগৰ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ আমি বহাগৰ কাৰণে এতিয়া আপোনালোকৰ মাজত আমি মনোৰঞ্জন দিব গৈ আছোঁ সেয়েহে আপোনালোকে যদি আমাক ভাল পায় আপোনালোকে আৰু কণ্টেক্ট কৰিব বাই বাই তো আজিলৈ এৰিছোঁ টাটা বাই বাই গুড নাইট চুন মুনুগুলু কুলু